वेलकम बैक टू माय यूट्यूब चैनल। आज मैं पुष्पा दत्तर मोर यूट्यूब चैनल आपलोक सकलोके पुनर्बार नतुन एटी भिडिओ स्वागतम जनाइছোঁ। आज मैं बर विशेष माने ब्लॉग स्टार्ट करा कारण तो ये जे आज मैं शूटिंग करिम माने एखन कमेडी भिडिओ फिल्म बुलिए कब पारि तेनेकुवा एटा भिडिओ आहि आछे आरु तात मैं शूटिंग करिम बुली माने शूटिंग करिब पाइছোঁ। तो आज हेतु कारणे भिडिओ स्टार्ट करिছোঁ। आपनालोकको देखाम मोर जीवনৰ আজি प्रथम शूट की হ'ব মই নাজানো। আৰু মই এতিয়া গৈ আছোঁ হেৰি গায়ত্ৰী দিহিঙীয়া গায়ত্ৰী বা হ'লে গায়ত্ৰী বা শ্বুটিং কৰিব তাহাঁতক গৈ আছোঁ। এইখন আমাৰ গেটখন মই গেটখন মাৰি লওঁ হ'লে আমাৰ ফুলবোৰ খাই দিব ছাগলী হ'লে। আৰু বৰষুণ দি আছে, বহুত বোকা হৈ আছে আমাৰ ৰাস্তাত। আৰু আমাৰ কালি গছ কাটিলে আৰু গছ কটাৰ কাৰণে অলপ ভালেই হ'ল। ইয়াতে মানে অলপ পূৰা জাবৰ পৰিব। আমাৰ হৈছে বোকা পানীৰে ভৰা रास्ता पदुली নহয় रास्ता এইফালে আমাৰ পদুলিটো এইফালে দি আমাৰ ঘৰটো আছে আৰু এইফালে ৰাস্তাটো মানে আহি আছে। সেইটো কাৰণে মই বাজনী ঘৰলৈ গৈ লওঁ। মানে তাইও আজি প্ৰথম শ্বুটিং কৰিব, ময়ো প্ৰথম শ্বুটিং কৰিম, সেইটো কাৰণে একেলগ হৈ লওঁ। আৰু দাদাহঁত আহি পালেহি আৰু এইফালে দাদাহঁত বহি আছে। আমি ভিডিঅ'টো মানে শ্বুটিং স্টাৰ্ট কৰিম এতিয়া। দাদাহঁত এইফালে বহি আছে। ইয়াৰ চব দাদাহঁত দাদা হেল্ল' গাইজ কৈ দিয়ক কিবা কিবি। এয়া হৈছে অবিনাশ আৰু দাদাৰ চেনেলটোৰ নাম কৈ দিয়া অবিনাশ ৰিয়ান ব্লগ। সকলোৱে চাব আৰু মোৰ যদি মানে কোনোবাই ছাবস্ক্ৰাইবাৰ যদি চাই আছে ভণ্টি ভিডিঅ'টো মৰম দিব ইয়াকে ক'লোঁ। এয়া আমাৰ অমল আছে। তোমাৰ চেনেলটোৰ নাম কৈ দিয়া। মোৰ চেনেলটোৰ নাম হৈছে অমলদাৰী কণ্ট্ৰল নাম। তোমালোকে যদি চাব বিচাৰা গৈ চাবা, যদি কিবাকিবি কৰিব বিচাৰা চব কৰি দিবা। আৰু ভণ্টিও ব্লগ বনাই আছে, তাৰ ভিডিঅ'বোৰ চাবা। আৰু মোৰ চেনেলত যদি তোমাৰ লিংকটো দিয়া আছে চাগে মই নেক্সট ব্লগত মানে তাত লিংকটো পাবা। নহ'লে পুষ্পা দত্ত সেইটোতে চাই আছা তোমাৰ কৈ দিয়া। তো হাই ফ্ৰেণ্ডছ, তো আমাৰ বান্ধৱী মানে লগৰ সমনীয়াটো তো তাৰ চেনেলটো চাব, সকলোৱে লাইক কমেণ্ট কৰিব, ছাপোৰ্ট কৰিব। অসমীয়া মানুহে যদি ভিডিঅ' বনাইছে তো ছাপোৰ্ট কৰিব লাগে। তো কি ক'ম, আমাৰ চেনেলটো চাব। আমাৰ অনুপম আৰজিএম বুলি আছে, ব্লগ বনাই আছে, সিহঁতে ব্লগ কৰে, সেইটো কাৰণে দাদাহঁতে ব্লগ কৰি আছে। আৰু আমাৰ বাজনী আহিব, তাৰপিছত আমি আমাৰ ভিডিঅ'টো মানে ফিল্মখন ষ্টাৰ্ট কৰিম, আপোনালোকে চাই থাকিব। গাইজ আমি এতিয়া শ্বৰ্ট ফিল্মৰ কাৰণে মানে শ্বুটৰ কাৰণে ওলালোঁ। এয়া কেমেৰা মিলাই আছে দাদাহঁতে, ইয়াত চাই থাকক। একো নাজানে কিন্তু অকল মোবাইল সেই গাইছ কৰি অকল ঘূৰি ফুৰিব আৰু বেলেগ একো কাম বন নাই। কিতাপ পঢ়িবলৈতো একেবাৰে নোৱাৰে। কি যে হ'ব, কেনেকৈ খাব, এইবিলাক ল'ৰা মানে একেবাৰে গাইজ মানে আমাৰ শ্বুটিং চলি আছে আৰু গৰমত মানে একদম ফেনত থাকিব, মই ফেন লৈ আছোঁ মানে থাকিব পৰা নাই, একদম ঘামি জুমি এদাই হৈ গ'লোঁ। এয়া মোৰ মা। অ' মা কিবা এটা কৈ দিয়া। বহুত লাজ কৰিছে দেখিছে আৰু একদম নতুন লুকত আহি আছোঁ। অ' তোমাৰ সেন্দুৰ ক'ত গ'ল? নে আমাৰ পাপা নাই নেকি? এইবিলাক কেনেকৈ ক'ব নাপায় বাৰু। নহয় মানে অলপ উপাও কা লাগিছে হয় নাই মাজনী। চাই থাকক আমাৰ শ্বুটিং বহুত গৰম। মা তুমিনো কিয় অকল দাদাক গালি পাৰি থাকা? ভিডিঅ' বনালে একো নহয় নহয়, ইউটিউবতহে ভিডিঅ' বনাইছে কিবা। আজিকালি ইউটিউবত গোটেই ফিউচাৰ আছে, তুমি নাজানা? ডিম্পু বৰুৱাক চাবাচোন, ডিম্পু বৰুৱা এতিয়া কিমান কি হৈ গৈছে ইউটিউবৰ ৰেডি। মা ৰাতিপুৱাৰ পৰা তুমিনো কেলে দাদাক ইমান গালি পাৰি আছা? ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে যে দাদাক কেলে ইমান গালি পাৰি থাকা? তুমি অকল দাদা কৈ আছা যে? দাদাই দিনটো ঘৰত একোটা কাম নকৰে, পঢ়া শুনা নাই, ইউটিউবটো মানুহৰ কাম। ভিডিঅ' তোমাক নালাগে তোৰে ঘৰত যাম নেকি ঐ, টোপোলা পেলাম নেকি গৈ, এই বেকা চাহনীয়ে তৰা দৈ নাচাবি তেনেকৈ, মোৰ বুকুখন কঁপি উঠে জান ধিপিংকৈ, তৰা দৈ জান বেয়াকৈ। এইটো মানে মই নিজে লিখি আছোঁ গান, আপোনালোকে চাব গানটো, মানে শুনি কেনেকুৱা পালে ক'ব দেই, বহুত ভাল লাগিব ন। আৰু এতিয়া আমাৰ শ্বুটিং শেষ হ'ল, দাদাহঁতি যাবলৈ ওলাইছে। এয়া চবে শ্বুটিং শেষ হৈ গ'ল। কেনেকুৱা লাগিলে? তুমি শ্বুটেই নাই কৰা। আমি আজি তিনিটাৰ শ্বুট আছিলে আৰু পাছৰখিনি মানে সিহঁতি কৰিবগৈ দাদাহঁতি। আৰু আজি শ্বুটিং ইমানতে শেষ।
আপোনালোকে চাব এইটো কাছে নকম বাৰু আজি কি হৈছে এইবিলাক তাতে যাব ওলাইছে এয়া আমাৰ শ্বুটিং শেষ হৈ গ'ল আৰু পাছৰডোখৰ কি হ'ব আপোনালোকে এতিয়া নকওঁ চাই থাকিব লাগিব আৰু কি চেনেলত দিব সেইটো চেনেলটোত দিব সেইটো চেনেল সেইটো পেজত দিব আপোনালোকে সকলোৱে চাই থাকিব এতিয়া দাদাহঁত গৈছেগৈ বাই 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 এয়া দেখিছে কাটি দিয়ে বাইদেউ আমাৰ পুৰা একদম মানে